এজনী মুছলিম ছোৱালী এতিয়া সামাজিক মাধ্যমত ভাইৰেল। তেওঁ নিজৰ বিদ্যালয়ত এটা বাংলা গীত গাইছিল যি সামাজিক মাধ্যমত তৎক্ষণাত ভাইৰেল হৈ পৰিছে। ছোৱালীগৰাকীৰ সুৰীয়া কণ্ঠ, সহজ সৰল অভিব্যক্তি আৰু নিখুঁত উচ্চাৰণে সকলোৰে মন মুগ্ধ কৰিছে। এই ভিডিঅ'টো এতিয়া কেৱল অসমত নহয় সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুকৰ দৰে সামাজিক মাধ্যমত লাখ লাখ লোকে এই ভিডিঅ' চাইছে আৰু প্ৰশংসা কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, AZ8 নিউজ। দুনিয়ায় তুমি থাকবা কত